কি হল হা পাক বাইক ৰখাই দিলে যে তেলটো খতম হৈ থাকিল নহয় সেই আগত ডিপু আছে ব'লা তাত ভৰাই লওঁ সেই ঠিক মোৰ ওচৰত আপোনাৰ ওচৰত পইচা আছে নাই আকৌ মোৰ ওচৰত পইচা কিয় সেই ঠিক মোৰ লগতো পইচা নাই নহয় চাচোন নামকচোন নামক এতিয়া উপায়টো কিবা এটা কৰিব লাগিব ৰ'ব ইমান দামী বাইক লৈ আহিছা তোমাৰ লগত মই আহিলোঁ আকৌ এতিয়া তেল শেষ হ'ল সেই মইনো জানো কিবা মই ৰ'বা এনেকুৱা হ'লে মই তোমাৰ লগত নাহিলোৱে হয় মই থকালৈকে টেনশ্যন নকৰিব পকেটত তোমাৰ পইচা নকালৈকে বুদ্ধি আহি যাব টেনশ্যনে ল'ব নালাগে আহি যাওক এতিয়া মোৰ লগত কাম কৰিম এটা বুদ্ধি আছে পাক It's the motherfucking Eagle Double G. Snoop Dogg. It's the motherfucking Eagle Double G. Snoop Dogg. It's the motherfucking Eagle Double G. বলক আপুনি মোৰ লগত থাকি দিব খালি হা Oh no. গৰিবক কিবা দিব নেকি দাদা কিবা এটা দি দিয়া হয় কি হ'ল ৰচোন তেনেকে দি দিব ন আজিকালি তেনেকে বনি কি হ'ল দাদা দাদা মানে এই আমাৰ ঘৰত কিবা এটা সহায় কৰা কি হৈছে নো দাদা কি হ'ল ঘৰত মানে ফুটবল খেলিছিলো আগতে এই ফুটবল লাগি পেলাই মই এনেকুৱা হৈ গলো আৰু এইটো কাৰণে কিবা অপাৰেশ্যনৰ কাৰণে সহায় অকণ বিচাৰিছে কিবা দিয়া ভগৱানৰ ৰ'ব দি চাই দি আছো ৰ'ব আছে নেকি 20 টকাতে আছে আৰু পইচা নাই তথাপি দি দিছো আৰু হ'ব দে এইটো লৈ তলত কিবা আছে নেকি দি দিছো 20 টকা দি দিয়া 10 টকা চিকৰ খাতে ৰাখেৰো না দি দিয়া একো নহয় সহায় কৰিলে মানুহক একো নদি দিয়া দি দিয়া যোৱা ঠিক আছে দেই ভাল হওক ভগৱানে বহুত উপহাৰ দিব আপুনি আহিছো দেই যাওক হ'ব দে যাওক ভালকে লৈ যাব দেই দাদা ইয়াক Oh no 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 no. আইডিয়া এইবিলাকে এতিয়া তেলৰ পইচা ওলাই গ'ল নাই আমি দুইটা বিন্দাছ ঘৰলৈ যাব পাৰিম আপোনাক ক'ব লাগিব নহয় আইডিয়া আছে নাই আইডিয়া কেনে পালে মজা এতিয়া যে ডিপুলৈকে ধুনীয়াকৈ যাম একদম বিন্দাছ যাম দুইটা তেলো ভৰাম চাহো খাম ঠগি দিলে দে এনেই পইচা পাতি 20 টকা এটা আছিলে Oh no 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 no. সিদিনাখন বেটা মোক ঠগিছিলি এই মক্কেলটো পাই গ'লো আজি ক'ত যাবি ডাঙৰ কিবা এটা লাগি আছে মই নাযাওঁ বলচোন বল যা বল Oh no 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 no. ক'ত কোন চিধা ইয়াতে Oh no.
দাদা হা এইটো কি হেলা খেলিব কোৱা নাই মোক ঠেলা হে খেলিব কোৱা নাই ঠেলা বুলি কৈছে